আজিকালি সৰু ল'ৰাটো দেখোন লক্ষণবিলাক ভাল দেখা নাই। কিবা হৈছে তাৰ, মন মাৰি মাৰিও থাকে, খোৱা বোৱাটো অলপ কম কৰিছে, চিন্তা কৰি থকা দেখোঁ। কিবা হৈছে তাক এবাৰ মোৰ ওচৰলৈ মাতিয়ে চাওঁ ৰচোন। কণ চাওঁ এফালে আছোন এবাৰ। এতিয়া কথাটো গম পোৱা যাব তাক যে কি হৈছে। বচোন এডোখৰত বৰ অকণমান কথা কেইটামান ক'বলৈ আছে তোক। কওক। কিবা হৈছে তোৰ? কি হৈছে তোৰ? মানুহটো কোচ খাই থাক, দেখিবলৈ বেয়া লগাও হৈ গৈছে, চকুকেইটা সোমাই গৈছে। কচোন মোক ভালকৈ কচোন, বুজাই ক। মোৰ তোৰ দেউতাৰ হয়। মানে দেউতা কেইদিনমান ধৰি পেটটো মানে বৰ ভাল লগা নাই, পায়খানাও হৈছে, মানে পেট একদম খেলি মেলি কৰি আছে, মানে খাবলৈ মন নাযায়, পেটটো বহুত কোচ খাই থাকে, মানে একদম মানে বহুত কষ্ট পাইছোঁ। পেটটো ফুলিও থাকে সময় বহুত মানে একদম পূৰা বিষাই আছে পেটটো, মানে কেইদিনমান ধৰি পেট বিষাই আছে ন? মানে এতিয়া কেইদিনমান হ'ল পেটটো পূৰা বিষ কৰিছে। মইতো ভাবিছিলোঁ সোনকালে ভাল হৈ যাব নেকি, কিন্তু এতিয়া দিনক দিনে দেখোন বেছিকৈ হৈ আহিছে। ডাক্তৰৰ ওচৰলৈকে এবাৰ যাওঁ বুলি ভাবিছোঁ। তোক কোনোবাই কিবা খুৱাইছিলে নেকি? নাই, মই এনেকৈ বাৰু ক'তো একো খোৱা বোৱা কৰা নাই, কিন্তু ওলাই যোৱা নাই মানে। তাকে ডাক্তৰৰ ওচৰলৈকে এবাৰ যাওঁ বুলি ভাবিছোঁ। তোক কোনোবাই বেয়া বস্তু খুৱাইছে কিবা? জানো, মই জনাত খোৱা নাই এনেকৈ দেই। তোক বহুত বিষাই আছে ন? মোৰ লগত এটা ভাল বেজ আছে, আমাৰ ঘৰলৈকে মাতি দিওঁ নেকি? বেজে তোক ঠিক কৰিব পাৰিব। কিন্তু দাদাৰ পৰামৰ্শ এবাৰ লৈ লওঁ নেকি? ঠিক আছে, তই ভাস্কৰক এবাৰ মাতচোন, তাৰ লগতো আলোচনা অলপ কৰোঁ। দাদা, অ' দাদা, দাদা, কি কিবা কথা বতৰা শুনিছোঁ? চকীখন আনিলৈ যাওঁ, তই কথা এটা আছে। ইয়াতে বহ। কিবা কথা বতৰা শুনিছোঁ ভিতৰৰ পৰা। কণকণৰ বহুত দিন হ'ল পেটটো বিষাই আছে। তাকে মই ভাবিছোঁ কি, মোৰ পুৰণি চিনাকি বেজ এজন আছে, মাতি পঠাওঁ ঘৰলৈ, অলপ বেজে অলপ চাওক তাক। বিজ্ঞানৰ যুগত এইবিলাক বিশ্বাস কৰে নেকি? ভাইটি ব'ল ডক্টৰ তাত যাম ব'ল, বেজ বাদ দে। ভাস্কৰ, তই মোৰ কথা শুন। কোৱা দেউতা। মই তোৰ দেউতাক হয়, তই মোৰ কথা শুনিব লাগিব। বেজ ইয়াক আজি মই ডক্টৰ তাত লৈ যাম। তই মোৰ ল'ৰা হয়, তই মোতকৈ সৰু, তই একো নাজান। কণ মই এতিয়াই বেজ আনিছোঁ তোৰ কাৰণে, ভাল হ'ব তোৰ। আৰু ভাস্কৰ, তই সৰু আছ, তই মোতকৈ সৰু, তই মনে মনে থাক। এই কি কৰি থাক আপোনালোকে। কণ তই অলপ ধৈৰ্য ধৰ, তোৰ ভাল হৈ যাব। তোৰ দাদাই তোক চিন্তা নকৰে, বুজিলি? দেখিলি খঙত কেনেকৈ চকীখন পেলাই থৈ গ'ল। এতিয়া মই বেজৰ ওচৰৰ পৰা আহোঁ হা। বাবাজী, এইটো ন, তাক এফালে ঘূৰাই দে। কণ কোন আহিছে চা? কণ মই বাবাজীক লৈ আহিছোঁ। আছোন তই অকণমান চাই থ, মই চাই আছোঁ।
চাওঁ চাওঁ এখন মেলিবি চাওঁ চাহ বাচ্চা হাতটো অঁতাই দিয়া কোন বাবা যে যি কৈছে সেইটো শুন চাহখন মই ঠিকেই ভাবিছিলোঁ ইয়াৰ গাত কিবা এটা লম্ব হৈছে বেয়া বস্তু তই কওঁতে মোৰ অলপ সন্দেহ হৈছিলে কিন্তু ইয়াত আহি মই গম পাই গৈছোঁ কিবা এটা যে বেয়া বস্তুৱে নিশ্চয় লম্ভিছে বাবাজী ল'ৰাটোক সোনকালে ভাল কৰিব ইয়াক চাব লাগিব মই কিবা বেয়া বস্তু আছে ঘৰত কোনোবাই কিবা কৰিছে মন্ত্ৰ চন্ত্ৰ বা মই ভাল কৰিম বাৰু চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব মই চব ঠিক কৰি দিম তই যা পানী এগিলাচ পানী আন আৰু হালধীয়া ফুল এপাহ লৈ আহ মই চব ঠিক কৰি দিম সোনকালে যা সোনকালে আন বাবা তই এতিয়া বাহিৰলৈ যা ঠিক আছে বাবা তই এইফালে ৰুব বাবা এয়া মই পানী কাটি দিছোঁ তাক দুদিন তই খুৱাই দিবি ভাল পাই যাব চব ঠিক হৈ যাব চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব ঠিক আছে বাবা দুদিন ভালকৈ খুৱাই দিবি এতিয়া মই চব মন্ত্ৰ মাৰি দিছোঁ দুদিন খুৱাই দিবি ভাল হৈ যাব পেট বিষ ভাল হ'বনে বাবা হ'ব মই এতিয়া গৈ থাকোঁ আলু যাওঁ ইয়াতে বহক আলু বাবা এতিয়া মানে গৰু মাননিটো কিমান দিব লাগিব আপোনাক গৰু মাননি এতিয়া টকা 1000 দিলেই হ'ব বাকী ভাল হ'লে মিলাম টকা 1000 টকা 1000 মোক লাগিব আৰু সোনকালে আন মোৰো কাম আছে এইটো কল্যাণ হ'ব কল্যাণ সোনকালে ভাল হ'বনে ভাল হ'ব চিন্তা কৰিব নালাগে ভাল হ'ব এতিয়া বলক বাবা আপোনাক অলপ আগবঢ়াই থৈ আহোঁ পেটটো উলিয়াই দেচোন বাবাই যাই দিয়া পানী অকণমান দি দিওঁ চাওঁচোন ভাল পাইছেনে বাবাইতো কৈছিলে ভাল হৈ যাব বুলি কিয় ইমান বেছিকৈ হৈছে মই বুজি পোৱা নাই ডাঙৰ বাবা কি হ'ল দেউতা চাচোন কণকণৰ পেটটো বেছিকৈ বিষাইছে আপোনাক সিদিনাখন কৈছিল নাই বেচন নলগাবা বুলি কি হ'ল আজি বেছিকৈ বিষাইছে ডক্টৰ তালৈ যাওঁ ব'লা বেজে কৈছিলে ভাল হ'ব বুলি দেখোন এতিয়া কি ভাল হৈছে নেকি এতিয়া এনে পইচা এতিয়া কিয় দিলা বেজক তই ভাল পাইছনে নহ'ব দেউতা ইয়াক ডক্টৰ তালৈ নিব লাগিব নাই আৰু দুদিনমান চাওঁ নেকি নাই নাই নহ'ব ইয়াৰ অৱস্থা বহুত বেয়া হৈ যাব পানী শেষেই হোৱা নাই নাই ডক্টৰ তালৈ নিব লাগিব ভাইটি উঠ মই চাইকেলখন উলিয়ামগৈ উঠ চাৰ্টটা পিন্ধা দেউতা
আপুনি চাৰ্টটো পিন্ধা মই চেকখন উলিয়ামগৈ এটা খুল দে বাবাইতো ভাল হ'ব বুলি কৈছিলে দেখোন চাৰ সোমাব পাৰিমনে Yes, come in. ইয়াৰ কেইদিনমান ধৰি পেট বিষ হৈ আছে আৰু খাবলৈও মন নকৰে আৰু লেট্ৰিনো হৈ আছে অলপ চাই দিয়কচোন কিমান দিন হ'ল হ'ল এসপ্তাহমান মানে আগত কম হৈ আছিলে এতিয়া অলপ বেছি হৈ গৈছে ইয়াক আগত ক'ৰবাত দেখাইছিলে নেকি কাকো দেখা নাই বাৰু পৰহি দেউতাই মানে এজন দেউতাই বেজক বিশ্বাস কৰে যেন বেজক আনিছিলে পানী চানী জাৰি খুৱাই থৈ গৈছে পানী খোৱাৰ পিছত বেছিকৈ হৈছে অলপ আৰু পইচাও 1000 টকা লৈ গ'ল বেজে আৰু আহিম বুলি কৈ এতিয়ালৈকে অহাই নাই সেইকাৰণে আপোনাৰ ওচৰত লৈ আহিছোঁ দেউতাই নপঠিয়াই জোৰ বস্তু আনিছোঁ চকু মেলা ভাইটি কি হৈছে ইয়াক তোমালোকে অনা বহুত দেৰি কৰি দিলা ইয়াক গেছ অভাৰ হৈ গৈছে তুমি ডক্টৰৰ ট্ৰিটমেণ্ট নকৰাই গাঁৱৰ বেজক বিশ্বাস কৰি বহুত ভুল কৰিলা আৰু বহুত সময় নষ্ট কৰি দিলা এতিয়া ইয়াৰ গেছ অভাৰ হৈ গ'ল আৰু দুদিনৰ আগত ইয়াক অনা হয় টেবলেটৰ দ্বাৰা দুদিনমান খাই ইয়াক ভাল হৈ গ'ল হয় এতিয়া ইয়াৰ গেছ অভাৰ হৈ গ'ল এতিয়া এই বহুত দীঘলীয়া কৰ্চ কৰিব লাগিব এইবিলাক আজি চায়েন্সৰ যুগত এইবিলাকতো বিশ্বাস কৰিব নালাগে নহয় এতিয়া ইমান সৰু ল'ৰাটো ছাৰ আমাৰ দেউতা আগৰ দিনৰ মানুহ বুঢ়া মানুহ গম পায় যেন বেজক বিশ্বাস কৰে এই ডক্টৰলৈ গ'লে পইচা বেছি খৰচ হ'ব বুলি কৈছে আৰু মোৰ কথাটো নুশুনে দেউতাই মই কৈছোঁ দেউতাক তোমালোকক মই ভাল কষ্ট দি আছোঁ ভাল হৈ যাব দুবাৰ মই দি আছোঁ ভাল হৈ যাব মই বেছি আৰু চেনেল দুটা দিছোঁ আৰু ডিম তুমি বহা ইয়াত টেবলেট দিছোঁ আৰু ইনজেকশ্যন এটা দিছোঁ ইনজেকশ্যনটো গেছৰ হয় টেবলেট গেছৰ আৰু পেট বিষালে এই চেনেল লগাই দিবা কাইলৈ আৰু পৰহিলৈ এতিয়া মই টেবলেট এটা দিছোঁ সেইটো খাই যাবা লোৱা কথা ভাইটি তুমি উঠা এই টেবলেটটো খাই দিলে ভাল পাই যাব হা বহাচোন বহা তুমি যোৱা পানী অলপ লৈ আহিবা বাহিৰত আছে খোৱা খোৱা ভাল পাই যাবা ঠিক আছে তোমালোক পঢ়া অলপ কথা ক'ব আছে আৰু কোৰ্চটো মই বান্ধি দিছোঁ
ভালকৈ খাবা তোমালোকে বস্তু কমপ্লিট কৰিলে ভালে লাগিব এইটো লোৱা ভাল পাইছে এতিয়া ভাল পাবা ৰ'বা এতিয়া তোমালোকে এবাৰ ফাৰ্ষ্ট টাইম বহুত ডাঙৰ ভুল কৰিলা আৰু নেক্সট টাইম এইবিলাক ভুল নকৰিবা এইবোৰ আজিকালি বৈজ্ঞানিক যুগত এইবোৰ চব অন্ধবিশ্বাস এইবিলাক যে বেজ চেজ মানুহৰ যে জাৰে মেলে সেইবোৰ চব মিছা সেইবোৰ কাৰণে কিমান মানুহ মৰিছে আমাৰ ভাৰতত বেজ আমাৰ সমাজৰ একোটা অন্ধবিশ্বাস এইবোৰ সকলোবোৰ এইবোৰ টকা ঘটাত ধান্দাহে মানুহৰ জীৱনটো বহুত মূল্যৱান আৰু সিহঁতে সেই মূল্যটো বুজি নাপায় সিহঁতে কেৱল জাৰি চাৰি দিয়ে আৰু টকা লৈ পলায় কিন্তু মানুহৰ দেহৰ কিবা অসুখ হ'লে সদায় ডক্টৰৰ ওচৰলৈ আহিব লাগে এইটো বৈজ্ঞানিক যুগ হয় আৰু ডক্টৰে ভালকৈ চিকিৎসা কৰি চাব বুজিলা তোমাৰ দেউতাকো বুজাই দিবা আৰু দেউতাক ক'বা যে ঘৰৰ ওচৰ চুবুৰীয়া যিমান আছে সকলোকে বুজাই দিবা বুজি পালা তোমালোকৰ দেউতাৰ কথা শুনি আৰু যিমান বাচ্ছা হয় ইয়াৰ কিমান বেয়া পৰ্যায়লৈ আহিলে তুমি গম পোৱা ইয়াৰ গেছ অভাৰ হৈ গৈছে আৰু 2 দিন ৰখা হয় ইয়াৰতো বহুত বেয়া পৰ্যায়ৰ হৈ গ'ল হয় আৰু আজিকালি চৰকাৰে সকলো বিনামূলীয়া কৰি দিছে চব চৰকাৰী চিকিৎসা তোমালোকে সেইকাৰণে অকল এইটো বেমাৰ বুলি নহয় যিকোনো অসুখ হ'লে ডক্টৰৰ পৰামৰ্শ ল'বা বুজি পাইছা হ'ব তেনেহ'লে তোমালোক এতিয়া যোৱা আৰু কিবা হ'লে আহিবা সকলোকে বুজাই আৰু বস্তু ভালকৈ কৰিবা বুজি পালা